হাউচ সিলিং সারপ্লাস ল্যান্ডৰ বিষয়ে আজি আলোচনা কৰিম। ইয়াতে মই আপোনালোকক ৰিকুৱাৰমেণ্ট কেইটা আৰু ডকুমেণ্ট কি লাগিব এই বিষয়ে যিবিলাক নিৰ্দেশাৱলী সেৱা সেতু পৰ্টেলটোতে আছে এই বিষয়ে সংক্ষেপে আপোনালোকক আলোচনা কৰিব বিচাৰিছোঁ। কাৰণ তৌজি মাটি এইটো হ'ল মিছন বসুন্ধৰা 2.0 সাৰ্ভিস আৰু এতিয়া মিছন বসুন্ধৰা 3.0 টো এইটো এপ্লাই কৰিব বুলি দেখুৱা হৈ আছে আৰু আপোনালোকে এইটো এপ্লাই কৰিব পাৰিব। গতিকে মই আপোনালোকক পূৰ্বতে এটা ভিডিঅ' বনাই দেখাইছোঁ কেনেকৈ এপ্লাই কৰে, কিন্তু এইটো এপ্লাই কৰিবৰ কাৰণে যিবিলাক দিশা নিৰ্দেশনা আছে এইখিনি আপোনালোকে ভালকৈ পঢ়ি ল'ব। তাত পাৰ্টিকুলাৰ সাৰ্ভিস আণ্ডাৰ মিছন বসুন্ধৰা 2.0 বুলি কোৱা হৈছে। সিটিজেনে এপ্লাই কৰিব পাৰিব আণ্ডাৰ কেটাগৰী SC ST সাবমিট কাষ্ট সাৰ্টিফিকেট নো ডকুমেণ্ট ৰিকুৱাৰ্ড ফৰ সিটিজেন এপ্লাইং ফৰ জেনাৰেল কাষ্ট কেটাগৰী। এইখিনি দিশা নিৰ্দেশাৱলী দিয়া আছে। তাতে SC ST MOBCৰ ক্ষেত্ৰত অল্ড কাষ্ট সাৰ্টিফিকেট যিখিনি প্ৰয়োজন আছে এইখিনি লাগিব আৰু আপোনালোকৰ অনলাইন ভূমিপুত্ৰ যেটো সাৰ্টিফিকেট আছে সেইখন আপোনালোকে তাতে দিব লাগিব বুলি লিখা আছে। গতিকে এইখিনি আপোনালোকক মই হাইলাইট কৰি দেখুৱাই আছো। ভিডিঅ' বেছি লম্বা হৈ যাব কাৰণে মই ডিটেইলছখিনি পঢ়িবলৈ আপোনালোকক শুনাব পৰা নাই। এলিজিবিলিটি ইণ্ডিনিয়াছ অসমত বাস কৰি থকা হ'ব লাগিব আৰু আপোনালোকে যেটো তাত লিখা আছিল যে কাল্টিভেশ্যনৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব বা ল্যান্ডলেছ যদি থাকে তেনে ক্ষেত্ৰত আপোনালোকে এপ্লাই কৰিব পাৰিব। এই যিবিলাক নিয়ম নীতি তাতে দিয়া আছে এই নিয়ম নীতিখিনি আপোনালোকে ভালকৈ চাই ল'ব। মই আপোনালোকক হাইলাইট দিছোঁ বা আপোনালোকে পৰ্টেলটোতে গৈ পেলাই তাতে চেক কৰি ল'ব। কিন্তু এটা কথা মন কৰিবলগীয়া আপোনালোক সকলোকে মই এই ভিডিঅ'টোৰ যোগেদি জনাব বিচাৰিছোঁ, এইটো হ'ল মিছন বসুন্ধৰা 2.0 সাৰ্ভিস। তাতে আপোনালোকে এপ্লাই কৰিব পাৰিব। এতিয়া এই সুবিধাটো দিয়া হৈছে। গতিকে আপোনালোকে ল্যান্ড বেংকত আপোনালোকৰ নাম আছে নে নাই এইখিনি আপোনালোকে চেক কৰি ল'ব। ল্যান্ড বেংকত কেনেকৈ আপোনালোকে ঘৰত বহি নামটো চেক কৰিব পাৰি সেই বিষয়ে মই এটা ভিডিঅ' আপোনালোক সকলোৰ কাৰণে নেক্সট লৈ আহিম। তেতিয়াহ'লে আপোনালোকে ল্যান্ড বেংকত নিজৰ নাম আছে নে নাই কেনেকৈ চেক কৰে এইটো মই দেখুৱাই দিম। গতিকে আপোনালোকে নিজৰ যিখিনি কাগজ পাতি আছে যিবিলাক দিশা নিৰ্দেশনা চৰকাৰৰ ফালৰ পৰা দিয়া হৈছে সেইমতে আপোনালোকে এইখিনি এপ্লাই কৰিব। তৌজি মাটি এপ্লাইৰ ক্ষেত্ৰত আপোনালোকে কোনো ধৰণৰ ভুল নকৰে, যাতে ধুনীয়াকৈ এপ্লাই কৰে। কাৰণ এইটো এটা ধুনীয়া সাৰ্ভিস অসম চৰকাৰৰ ফালৰ পৰা মুকলি কৰা হৈছে। গতিকে আপোনালোকে এইখিনি বস্তু ভালকৈ চাই চিতি, কাৰণ নগৰীয়া যিবিলাক টাউনীয়া মাটি যিবিলাক আছে সেইবিলাকো এপ্লাই কৰিবৰ কাৰণে এই পৰ্টেলটোতে আপোনালোকে এপ্লাই কৰিব লাগিব। গতিকে তাতে আপোনালোকে ভালকৈ চেক কৰি যিবিলাক নন্স আছে সেই নন্স মতে আপোনালোকে এপ্লাই কৰিব, ইয়াতে যাতে কোনো ধৰণৰ মিষ্টেক নকৰে। এতিয়া মই সিটিজেন লগইনৰ পৰা লগইন কৰি আপোনালোকক কেনেকৈ যেটো আপোনালোকৰ দাগ নম্বৰ আছে সেই দাগ নম্বৰটো আপোনালোকে কেনেকৈ চেক কৰিব পাৰি এই বিষয়ে জনাম আমাৰ এই চেনেলটোতে। আৰু অইলেছ অসম ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা এনেধৰণৰ অনলাইন ৰিলেটেড হেল্পৰ কাৰণে, বসুন্ধৰা ৰিলেটেড। থেংক ইউ। সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। অইলেছ আসাম ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব নতুন আপডেট পাবৰ কাৰণে।